নমস্কাৰ বন্ধু বান্ধৱীসকল, কেইটামান সৌন্দৰ্য চৰ্চাৰ বিধান লৈ আপোনালোকৰ ওচৰত মই পুনৰ উপস্থিত হৈছোহি। গৰমত আপোনাৰ শৰীৰটো ফ্ৰেছ ৰাখিবৰ বাবে কেইটামান ঘৰুৱা টিপছ দিব বিচাৰিছোঁ। মোৰ চেনেলটোত আপুনি যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। কিটচেন এটা এনেকুৱা ঠাই য'ত আমাৰ মহিলাসকলৰ দিনটোৰ প্ৰায় অধিকাংশ সময় পাৰ হয়। আজি আমি কথা পাতিম এনেকুৱা কেইটামান ঘৰুৱা টিপছৰ বিষয়ে যি আপোনাৰ কামক সহজ কৰি তোলাৰ লগতে আপোনাৰ সময় বচাব আৰু আপোনাক সুস্থ আৰু ধুনীয়া শৰীৰ এটাও প্ৰদান কৰিব। এই টিপছ কেইটাই গৰমৰ দিনকেইটাত আপোনাক যথেষ্ট উপকৃত কৰিব। গৰমত আপোনাৰ মুখমণ্ডলক ধুনীয়া আৰু সতেজ কৰি ৰাখিবলৈ আপোনাৰ ছালখনত বিলাহী ৰসৰ পৰা বনোৱা আইচ কিউবৰ ব্যৱহাৰ কৰিব পাৰে। আপুনি প্ৰথমে এটা বিলাহী পিচি লৈ ৰেফ্ৰিজাৰেটৰৰ আইচ বক্সত সুমিয়াই থওক। বিলাহীৰ ৰস বা পেষ্টখিনি আইচ কিউব বা বৰফৰ কিউব বনাৰ পিছত আপোনাৰ প্ৰয়োজন অনুসৰি আইচ কিউবৰ টুকুৰা লৈ মুখমণ্ডলত ঘঁহক। এই বিধানে আপোনাৰ ৰ'দত হেতা পৰা ছালখনক সকাহ দিয়ে আৰু ছালখনৰ চিকমিকনি অব্যাহত ৰাখে। যদিহে আপোনাৰ ছালখন শুকান, গৰমত দুটা কলৰ বাকলি গুচাই ইয়াক ভালদৰে পিটিকি পেষ্ট বনাই লওক আৰু এই পেষ্টটো আপোনাৰ মুখমণ্ডলত লগাই ৰাখক। প্ৰায় 10-15 মিনিটৰ পিছত মুখখন ধুই পেলাওক। এই কিটিপে আপোনাৰ ছালখনৰ প্ৰয়োজনীয় কোমলতা বজাই ৰাখে, যিয়ে ছালখনৰ হেতা পৰাত বাধা দিয়ে আৰু উজ্জ্বলতা বৃদ্ধি কৰে। গৰমৰ দিনত আপোনাৰ ছালখনত ৰ'দৰ পৰা হ'ব পৰা ক্ষতিৰ পৰা বচাবৰ বাবে আৰু দেহটো ঠাণ্ডা কৰি ৰাখিবৰ বাবে গাখীৰ বৰ উপকাৰী। এডোখৰ কপাহেৰে ঠাণ্ডা গাখীৰ আপোনাৰ ছালখনত লগাওক। ইয়াৰ পৰা আপোনাৰ ছালখন কোমল হোৱাৰ লগতে ছালখনৰ উজ্জ্বলতা বৃদ্ধি হ'ব। এই কিটিপ আপুনি দৈনিক ব্যৱহাৰ কৰিব পাৰে। ই ড্ৰাই আৰু নৰ্মেল দুই ধৰণৰ ছালৰ বাবে উপযোগী। গৰমত আপোনাৰ দেহত যদি ঘামুচি উঠে তেনেহ'লে তাত আপুনি পাউডাৰ লগোৱাৰ সলনি আইচ কিউব লগাওক। ই আপোনাৰ ছালখনক ঘামুচিৰ প্ৰকোপৰ পৰা সম্পূৰ্ণৰূপে সকাহ দিব। ইয়াৰ উপৰি গা ধোৱা পানীত নেমুৰ ৰস দি লওক। দিনটোৰ বাবে আপুনি সতেজ অনুভৱ কৰিব। গৰমত আপোনাৰ ছালখন ঠাণ্ডা আৰু ধুনীয়া কৰি ৰাখিবৰ বাবে গোলাপ জল, নেমু, দৈ আৰু তিয়ঁহৰ এটা মিশ্ৰণ বনাই লৈ মুখমণ্ডলত লগাওক। ইয়াৰ দ্বাৰা গৰমত ছালখনৰ সতেজতা ৰক্ষা হৈ থাকে আৰু সূৰ্যৰ ৰশ্মিৰ পৰা আপোনাৰ ছালখনৰ হ'ব পৰা ঋণাত্মক প্ৰভাৱৰ পৰাও বচাব পৰা যায়। মোৰ এই টিপছ কেইটা ব্যৱহাৰ কৰি কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদিহে ভাল পালে তেনেহ'লে আৰু এনেধৰণৰ সৌন্দৰ্য চৰ্চাৰ বিধান দিবলৈ মই আপোনালোকৰ ওচৰলৈ পুনৰ আহি আছোঁ। আজিলৈ ধন্যবাদ।